ডবকাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ ডবকা অঞ্চলত এক চাঞ্চল্যকৰ সৃষ্টি হয়। যোৱা 10-12 দিন পূৰ্বে ডবকা থানাৰ অন্তৰ্গত ডবকা 10 নং ৱাৰ্ডৰ নুৰজাহান বেগম নামৰ এগৰাকী মহিলা মৃতদেহ হোৱা ঘটনাই সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ 24 ঘণ্টা মাৰ নাযাওঁতেই নুৰজাহানৰ সন্ধান পোহৰলৈ আহে। সমগ্ৰ ঘটনাটো গাঁৱতে ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল যদিও অৱশেষত হোজাই DSP দীপ্তি মালিয়া বিষয়াৰ নেতৃত্বত অভিযান চলাই নুৰজাহানৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এইফালে নুৰজাহানৰ মৃতদেহৰ খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোকে হোজাই জিলাৰ DSP বিষয়া তথা হোজাই জিলা ৱেব সাংবাদিক সন্থাৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে। সমগ্ৰ ঘটনাটোৰ স্বীকাৰোক্তি প্ৰদান কৰে লম্পট স্বামী আব্দুল হাকিমে। সমগ্ৰ ঘটনাটো লম্পট আব্দুল হাকিমে অকলে কৰিব নোৱাৰে বুলি একাংশই মত বিনিময় কৰে। কিন্তু ইয়াৰ লগত আৰু কিমানজন জড়িত আছে ডবকা আৰক্ষী তথা হোজাই জিলা প্ৰশাসনে উচিত তদন্ত কৰি উলিয়াব পাৰিবনে সেয়া সমৃদ্ধি হ'ব লক্ষণীয়। আমি ন্যায় নাপাওঁ, আমি বিচাৰ নাপাওঁ, আমি আসামী এজন ধৰিছে আৰু ধৰা নাই। আমাৰ আসামী সব লাগে, ন্যায় লাগে, বিচাৰ লাগে, যেনেকুৱা আমাক ৰাজ্যজনী শাস্তি দিছে এনেকুৱা বিচাৰ শাস্তি দিব ঘটনাটো কি হ'ল আপোনালোকে তো কম বেছি গমে পায় জানে এতিয়া লাষ্টটো ওলাইছে যদি লাষ্টটো কোনো চিহ্ন বৰ্ণ নাই আমি দেখিব নোৱাৰি ইমান শাস্তি দি মাৰিছে ইমান শাস্তি দি মাৰিছে কেইদিন হ'ল 14 দিন আজি কি কৰি আছে আমার মহিলাজনী হেৰালে থানাত আহিছিলো শুকুৰবাৰে দিন ছাৰে মোক ক'লে আপোনালোক যোৱা গৈ আপোনাৰ ওচৰত আৰু নতুন ক'ব একো বস্তু নাই যিকেইটা হ'ল মানে সব হৈছে এতিয়া আমাৰ বিচাৰ লাগে কি বিচাৰে আপোনালোক কি বিচাৰে আমাৰ ন্যায় লাগে শাস্তি লাগে অসমীয়া মানে মানুহজনে মাৰিছে শাস্তিটো দিছে মানে সীমাৰ বাহিৰত দিছে আৰু কোনোবা জড়িত আছে বুলি সন্দেহ আছে ডেড বডিটো কোনে ওলাইছে DSP বাইদেউ ওলাইছে ডবকা পুলিচে নোৱাৰিলে কাকিৰ পৰা খাইৰুল ইছলাম মৈপুৰ দৈনিক কৰ্ণবাৰ্তা।